Hello students, welcome to our YouTube channel Assam Educational Academy. Class 9 जीवर बहुबदर जीवर भिडिओ आहि आसिल भिडिओ बिलाक माने कि एटा एटाকৈ आहि থাকিব আৰু আজি আমি ক্লাস 10 নতুন এটা চেপ্টাৰ আৰম্ভ কৰিবলৈ ওলাইছো চেপ্টাৰটোৰ নাম হ'ল দ্বিঘাত সমীকৰণ যেটো চতুৰ্থ নম্বৰ চেপ্টাৰ সো আজি কি আমি দ্বিঘাত সমীকৰণ মানে কি দ্বিঘাত সমীকৰণ মানে দ্বিঘাত সমীকৰণ বুজাৰ আগতে আমি কি বুজিম যে দ্বিঘাত বহুপদ দ্বিঘাতীয় বহুপদ কাক বলে দ্বিঘাতীয় বহুপদ মানে কি আমি কি কেনেকৈ লিখিব পাৰো দ্বিঘাতীয় বহুপদ যেনে আছে ax² প্লাস bx প্লাস c এইটো এটা কি বহুপদ বহুপদ হয় না নাই এইটো এটা বহুপদ আৰু কেতিয়া সমীকৰণ হয় দ্বিঘাত মানে কি সৰ্বোচ্চ ঘাত কিমান আছে দুটা আছে 2 আছে সৰ্বোচ্চ ঘাত কিমান 2 সেই কাৰণে কি কোৱা হৈছে দ্বিঘাত দ্বি মানে কি 2 সেই কাৰণে কি কোৱা হৈছে দ্বিঘাত আৰু এইটো কি হৈ আছে বহুপদ এটা হৈ আছে দ্বিঘাতীয় বহুপদ হৈ আছে আৰু এইটো কেতিয়া সমীকৰণ বুলি কও আমি যেতিয়া ইকুৱেল টু 0 বহাও তেতিয়া এই দ্বিঘাত বহুপদটো কি হ'ব এটা সমীকৰণলৈ পৰিৱৰ্তন হ'ব তো আমি বুজি পালো যে সমীকৰণ মানে কি দ্বিঘাত সমীকৰণ মানে কি দ্বিঘাত সমীকৰণ মানে হ'ল ax² প্লাস bx প্লাস c ইকুৱেল টু 0 আৰু a নট ইকুৱেল টু কি হ'ব 0 হ'ব এইটো কি কোৱা হয় দ্বিঘাত সমীকৰণ আৰু a b c কি বাস্তৱ সংখ্যা হ'ব লাগিব বাস্তৱ সংখ্যা a b c কি হ'ব বাস্তৱ সংখ্যা তেনেহলে আমি কি বুজিলো দ্বিঘাত সমীকৰণ কেনেকৈ হল সমীকৰণ কাক বলে আৰু দ্বিঘাত সমীকৰণ কি ax² প্লাস bx প্লাস c ইকুৱেল টু 0 এইটো এটা কি আৰ্হি আমি ভালকৈ লিখো দ্বিঘাত সমীকৰণৰ আৰ্হি দ্বিঘাত সমীকৰণৰ আৰ্হি কি হয় ax² প্লাস bx প্লাস c ইকুৱেল টু 0 এটো কি হল দ্বিঘাত সমীকৰণৰ আৰ্হি a নট ইকুৱেল টু কি হ'ব 0 হ'ব আৰু a b c বাস্তৱ সংখ্যা হ'ব এটো কি হল দ্বিঘাত সমীকৰণ এতিয়া আমি বুজি পালো যে দ্বিঘাত সমীকৰণ মানে কি দ্বিঘাত সমীকৰণ কেইটা নিয়মেৰে মানে কেইটা পদ্ধতিৰে আমি কি সমাধান কৰিব পাৰো সেইবিলাক আমি কি এতিয়া বুজিম সো দ্বিঘাত সমীকৰণ কেইটা পদ্ধতিৰে সমাধান কৰিব পাৰো তিনিটা পদ্ধতি কি দ্বিঘাত সমীকৰণৰ সমাধানৰ পদ্ধতি বা নিয়ম হৈছে কেইটা পদ্ধতি আছে তিনিটা আছে এক নম্বৰটো হ'ল উৎপাদীকৰণ পদ্ধতি উৎপাদীকৰণক আমি ইংলিছত কি কওঁ ফেক্টৰাইজেশ্যন ফেক্টৰাইজেশ্যন এইটো এটা হল পদ্ধতি
2 নম্বৰ কি 2 নম্বৰ হল সম্পূৰণ সম্পূৰণ পদ্ধতি সম্পূৰণক কি কওঁ কমপ্লিটিং কমপ্লিটিং 3 নম্বৰটো কি দ্বিঘাত দ্বিঘাতৰ সূত্ৰ এটো কি হয় কোৱাড্ৰেটিক ফৰ্মুলা এই তিনিটা নিয়মেৰে আমি কি কৰিব পাৰো বহুপদৰ যিকোনো সমাধান কৰিব পাৰো বহুপদ কি সমীকৰণ যিবিলাক আছে সেইবিলাকৰ যিকোনো সমাধান কৰিব পাৰো যেনেকৈ এতিয়া এটা এটাকৈ আমি কি বুজিম ফাৰ্ষ্টত কি আছে উৎপাদীকৰণ পদ্ধতি ফেক্টৰাইজেশ্যন এটা এক্সাম্পল লৈ কৰিম কেনেকৈ কৰে এইটো নিয়ম ফাৰ্ষ্টটো আছে কি 2x স্কয়াৰ minus 5x plus 3 এটা এক্সাম্পল ললো 2x স্কয়াৰ minus 5x plus 3 equal to 0 এটো এটা এক্সাম্পল ললো আমি এটো কি উৎপাদীকৰণ পদ্ধতিৰে আমি কি সলভ কৰিম সমাধান কৰিম আমার কি দিয়া আছে 2x স্কয়ার minus 5x plus 3 equal to 0 দিয়া আছে এটো দিয়া আছে এটো কি করব লাগে মিডলৰ যেটো টার্ম আছে মাজৰ যেটো টার্ম আছে 5x এই 5x টু কি কৰিব লাগে ভাঙিব লাগে কেনেকৈ ভাঙিব লাগে x স্কয়াৰৰ হহক লম কি 2 x স্কয়াৰৰ হহক কি 2 আৰু ধ্ৰুবক পদ আৰু x স্কয়াৰৰ হহক কি কৰিম পূৰণ কৰি কি পাম 3 2 গুণ 6 এতিয়া যে আমি 6 পালো এতিয়া যে আমি কি পালো 6 পালো এই 6 টো এই মিডল টার্মটো যে আছে 5x minus 5x এইটো প্লাস মাইনাস কৰি কি কৰিম আমি এই 6 টো আমি কেনেকৈ পাম আৰু 2 পূৰণ 3 6 পূৰণ 1 এনেকৈ কি পাম আমি 6 পাম এতিয়া এই দুটাৰ পৰা এই দুটা জৰৰ পৰা minus 5x plus minus কৰি ওলাব লাগিব তেনেহলে আমি কেনেকৈ পাম 2x স্কয়াৰ কি আছে 3 আৰু 2 যদি আমি কি কৰো প্লাস কৰো তেতিয়া কি পাম আমি 5 পাম তেনেহলে কি কৰো আমি মাইনাস এটো মাইনাস লিখিলো 2 plus 3x হবে না 2 plus 3 কি হল 5 এটো কি হল মাইনাস তেনেহলে কি হল মাইনাস 5x একে হল প্লাস 3 equal to 0 এতিয়া কি কৰিম 2x স্কয়াৰ মাইনাস এই x এৰে কি কৰিম পূৰণ কৰিম x পূৰণ 2 কিমান হ'ব 2x মাইনাস কি হ'ব প্লাস এ মাইনাস এ এটো প্লাস এটো কি মাইনাস প্লাস এ মাইনাস এ কি হ'ব মাইনাস এতিয়া মাইনাস প্লাস ইয়াত কি হ'ব ইয়াতো কি হ'ব মাইনাস হ'ব এতিয়া 3x হ'ব 3 পূৰণ কি আছে x আছে কি হ'ব 3x প্লাস 3 equal to 0 এতিয়া কি কৰিম 2x স্কয়াৰ ইয়াত আছে কি 2x এই দুটাৰ পৰা কমন ল'ব লাগিব যিবিলাক সংখ্যা আৰু কি চলক যিবিলাক কি কমনত আহে সেইবিলাক কি কৰিব লাগিব কমন ল'ব লাগিব যেনেকৈ 2 আছে ইয়াতো 2 আছে ইয়াতে x আছে ইয়াতো কি আছে দুটা x আছে x স্কয়াৰ আছে তেনেহলে আমি কি কমন ল'ব পাৰো 2x কমন ল'ব পাৰো আৰু ইয়াতে 2x কমন ল'লে ইয়াতে কি থাকিব 2 তো এটা কমন আহিল x এটা কমন আহিল আৰু এটা কি থাকিব x থাকিব মাইনাস 2x টো এটা কমপ্লিটলি কি আহিছে কমন আহিছে ইয়াত কি থাকব 1 এটো হল মাইনাস এতিয়া ইয়াত কি আছে 3 এই দুটাৰ পৰা কি কৰিব লাগিব কমন ল'ব লাগিব 3 আছে ইয়াত কি আছে 3x
ইয়াৰ পৰা আমি কি কমন ল'ব পাৰোঁ, কি সংখ্যা কমন ল'ব পাৰোঁ, 3 কমন ল'ব পাৰোঁ, 3। তেনেহ'লে এতিয়া কি হ'ব, x মাইনাছ 1 মাইনাছ কিয় আহিল, যেতিয়া 3 পূৰণ 1 হ'ব তেতিয়া কি হ'ব, মাইনাছে মাইনাছে এইটো কি হ'ব, প্লাছ হৈ যাব। তেনেহ'লে এইটো কি আহিল, মাইনাছ আহিল। এতিয়া কি কৰিম, এই x মাইনাছ 1 এই দুটা কি হয়, কমন আহে, x মাইনাছ 1 কমন আহিল। ইয়াত কি থাকিল, 2x মাইনাছ ইয়াত কি থাকিল, 3। তেনেহ'লে আমি কি পালোঁ, x মাইনাছ 1 আৰু এটা কি পালোঁ, 2x মাইনাছ 3 এইটো পালোঁ। এতিয়া কি কৰিম, x মাইনাছ 1 ইকুৱেল টু 0 আৰু টু এক্স মাইনাছ 3 ইকুৱেল টু 0 এইটো পালোঁ। তেনেহ'লে কি হ'ব, x ইকুৱেল টু এইটো কি আছে, মাইনাছ 1 ইকুৱেলৰ ৰাইট ছাইডত দিলে কি হ'ব, প্লাছ 1 আৰু এইটো কি আছে, মাইনাছ 3 আছে, ইকুৱেলৰ ৰাইট ছাইডত গ'লে কি হ'ব, 2x ইকুৱেল টু প্লাছ 3 হ'ব। তেনেহ'লে x টু ইয়াত কি হৈ আছে, পূৰণ হৈ আছে, ৰাইট ছাইডত গ'লে কি হ'ব, হৰণ হ'ব, 3/2। তেনেহ'লে therefore সমীকৰণটোৰ মূল দুটা হ'ল কি, এটা কি 3 নহয়, এটা কি 1 আৰু আন এটা কি 3/2। এনেকৈ আমি কি পালোঁ, 1 আৰু কি 3/2 দুটা মূল পালোঁ। এইটো কি পদ্ধতিৰে কৰিলোঁ আমি, উৎপাদীকৰণ পদ্ধতি, মানে কি ফেক্টৰাইজেশ্যন পদ্ধতি। এতিয়া 2 নম্বৰ পদ্ধতিটো কি আছিল, 2 নম্বৰ পদ্ধতিৰ নিয়মেৰে এতিয়া এটা এক্সাম্পল কৰিম। 2 নম্বৰ পদ্ধতিটো কি আছে, বৰ্গ সম্পূৰণ, মানে কি বাই কমপ্লিটিং স্কুৱেৰ মেথড। এইটো এটা এক্সাম্পল লৈছোঁ, 25x স্কুৱেৰ মাইনাছ 30x মাইনাছ 10 ইকুৱেল টু 0 এইটো এক্সাম্পল লৈছোঁ। এইটোত কি কৰিব লাগে, আগৰটোত কি কৰিছিলোঁ, যিটো উৎপাদীকৰণ পদ্ধতি আছিল সেইটোত কি কৰিছিলোঁ, মাজৰ টাৰ্মটো কি কৰিছিলোঁ, ভাগ কৰিছিলোঁ, ভাগ কৰি কমন লৈছিলোঁ। কিন্তু ইয়াত কি কৰিম, ইয়াত যিটো আছে 25 ফাৰ্ষ্টত যিটো x স্কুৱেৰৰ যিটো কি আছে, চলক আছে, সেই চলকটো কি কৰিম, স্কুৱেৰ কৰিম। যেনেকৈ 5x এইটো কি হ'ল 25x স্কুৱেৰ, এইটো কৰিলে পাম আমি কি পাম, 5x স্কুৱেৰ হোল স্কুৱেৰ, মানে কি 5 দুটা পূৰণ হৈ আছে, মানে কি হ'ল 25 আৰু x স্কুৱেৰ এইটো পালোঁ আমি। এতিয়া মাইনাছ এইটো মানে কি আছে, ফৰ্মুলা আছে a মাইনাছ b হোল স্কুৱেৰ, এইটো নিয়মেৰে আমি কি ভাঙিম, a স্কুৱেৰ মাইনাছ 2 ab প্লাছ b স্কুৱেৰ, এইটো নিয়মেৰে কি কৰিম, ভাঙিম। যেনেকৈ এইটো কি হ'ল a, এইটো কি ধৰিলোঁ আমি, a ধৰিলোঁ, a স্কুৱেৰ মাইনাছ 2 2 পূৰণ কি হ'ব, 2 a কি এইটো 5x কি a, তেনেহ'লে 5x 2 a b। এতিয়া কি b কি সংখ্যা ল'লে আমাৰ কি হ'ব, 30x হ'ব। তেতিয়াহ'লে 5 পূৰণ 2 কিমান হ'ল, 10, 5 2 গুণ 10, তেনেহ'লে কিমান পূৰণ কৰিলে কি পাম, 30x পাম। 10 পূৰণ কি হ'ব, 3, 10 পূৰণ 3 কৰিলে কি পাম আমি, 30 পাম, 30। 2 পূৰণ 5x কিমান হ'ল, 10x, 10 পূৰণ 3 তেনেহ'লে কিমান পালোঁ, মাইনাছ 30 পালোঁ, 30x পালোঁ। তেনেহ'লে a স্কুৱেৰ মাইনাছ 2 ab, b আহিল কি আমাৰ, b আহিল কি 3টো আমাৰ কি হ'ল b, আৰু এইটো কি হ'ল a, আৰু এইটো 2, এইটো কি a। তেনেহ'লে a স্কুৱেৰ মাইনাছ 2 ab প্লাছ কি হয় b স্কুৱেৰ, b মানে কি 3 পালোঁ। তেনেহ'লে ইয়াততো 3 স্কুৱেৰ নাই,
এইটোত প্ৰথমটোত কি আছে কোনো 3 স্কুৱেৰ নাই এইটো কি হ'ল এক্সট্ৰাকৈ আহিল এটা 3 স্কুৱেৰ তেনেহ'লে যেটো এক্সট্ৰাকৈ আহিব সেইটো কি কৰিম মাইনাছ কৰি দিম কি হ'ল মাইনাছ কৰি দিলোঁ -3 প্লাছ 3 স্কুৱেৰ মাইনাছ 3 স্কুৱেৰ আৰু কি আছে -10 ইকুৱেল টু 0 এইটো আছে এতিয়া ভালকৈ চাব 5x স্কুৱেৰ এইটো কি হ'ল a স্কুৱেৰ মাইনাছ টুৱাইছ ab এই গোটেইখিনি পূৰণ কৰিলে কি পাম 30 পাম আৰু b টো কি পালোঁ 3 প্লাছ 3 স্কুৱেৰ এইটো কি এইটো ফৰ্মুলা মতে আমি কি কৰিলোঁ ভাঙিলোঁ প্লাছ 3 স্কুৱেৰ এই 3 স্কুৱেৰ যে আছে ওপৰত কোনো জায়গাত কি 3 স্কুৱেৰ নাই 3 স্কুৱেৰ বা 9 নাই তেনেহ'লে কি কৰিম মাইনাছ আৰু এটা 3 স্কুৱেৰ কি কৰিলোঁ মাইনাছ কৰিলোঁ তেনেহ'লে এইটো আৰু এইটো কেনচেল হৈ গ'ল আৰু এক্সট্ৰা কি থাকিল -10 আছে সেইকাৰণে এটা কি কৰিলোঁ -10 টো বহুৱাই দিলোঁ তেনেহ'লে এইটো হ'ল এতিয়া কি কৰিম এতিয়া এইটো যে আছে ইয়ালৈকে a স্কুৱেৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ এইটোত কি এনেধৰণে লিখিব পাৰোঁ আমি তেনেহ'লে কি লিখিম a কি 5x মাইনাছ b কি 3 তেনেহ'লে 3 হ'ল স্কুৱেৰ এইটো ভাঙিলে আমি কি পাম এইখিনি পাম তেনেহ'লে এইখিনি জায়গাত আমি কি লিখিব পাৰোঁ এইটো লিখিব পাৰোঁ মাইনাছ কি 3 স্কুৱেৰ মানে 9 মাইনাছ 10 ইকুৱেল টু 0 এইটো পালোঁ এতিয়া 5x মাইনাছ 3 স্কুৱেৰ মাইনাছ -9 -10 মাইনাছে কি হয় প্লাছ হয় -9 আৰু -10 প্লাছ কৰিলে কিমান হ'ব -19 ইকুৱেল টু 0 এইটো পালোঁ এতিয়া কি কৰিম 5x মাইনাছ 3 হোল স্কুৱেৰ এইটো মাইনাছ আছে ৰাইট সাইডত গ'লে কি হ'ব +19 হ'ব এতিয়া 5x মাইনাছ 3 এইটো কি কৰিম স্কুৱেৰটো ৰাইট সাইডত ল'ম তেনেহ'লে কি হ'ব ইফালে ৰুট আহি যাব √19 ইয়াত কি হ'ব প্লাছ মাইনাছ হ'ব যেতিয়া স্কুৱেৰ ৰাইট সাইডত যায় ৰুট হয় তেতিয়া ইয়াত কি হয় প্লাছ মাইনাছ চিন থাকে এতিয়া কি কৰিম কি পালোঁ আমি ইয়াত কি পালোঁ 5x মাইনাছ 3 ইকুৱেল টু প্লাছ মাইনাছ √19 এইটো পালোঁ therefore 5x 3 কি আছে মাইনাছ আছে ৰাইট সাইডত গ'লে কি হ'ব প্লাছ হ'ব 3 প্লাছ মাইনাছ √19 এতিয়া 5x 5 কি হৈ আছে পূৰণ হৈ আছে ৰাইট সাইডত গ'লে কি হ'ব হৰণ হ'ব x স্কুৱেৰ 3 প্লাছ মাইনাছ √19 ডিভাইডেড বাই 5 এইটো আমি কি পালোঁ x ইকুৱেল টু এইটো আমি পালোঁ এতিয়া ইয়াৰ পৰা কি হ'ব দুটা টাৰ্ম আমি লিখিব পাৰোঁ কেনেকৈ x ইকুৱেল টু ফাৰ্ষ্টত কি লিখিম প্লাছ 3 প্লাছ √19 ডিভাইডেড বাই 5 এইটো এটা পালোঁ আৰু কি হ'ব x ইকুৱেল টু 3 একবাৰ কি লিখলোঁ প্লাছ একবাৰ কি লিখিম মাইনাছ √19 ডিভাইডেড বাই 5 তেনেহ'লে আমি কি পালোঁ এইটো বৰ্গ সম্পূৰণ পদ্ধতিৰে আমি কি পালোঁ এইটো দুটা কি মূল ওলালোঁ হা এতিয়া এইটো এতেকে দিয়াৰ ফৰ সমীকৰণটোৰ মূল দুটা হ'ল কি x ইকুৱেল টু 3 প্লাছ √19 ডিভাইডেড বাই 5 আৰু x ইকুৱেল টু 3 মাইনাছ √19 ডিভাইডেড বাই 5 এইটো কি পালোঁ দুটা মূল পালোঁ এনেকৈ এই এটা দুটা ফাৰ্ষ্টতে কি কৰিলোঁ
উৎপাদকীকৰণ পদ্ধতিৰে কৰিলোঁ, এতিয়া কি কৰিলোঁ বৰ্গ সম্পূৰণ পদ্ধতিৰে কৰিলোঁ, আৰু এটা আছে কি কোৱাড্ৰেটিক ফৰ্মুলা, যিটো কি কোৱা হয় দ্বিঘাত পদ্ধতি। গতিকে দ্বিঘাত সমীকৰণ কেনেকৈ সলভ কৰিব লাগে আমি দুটা নিয়ম আজি কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি কি কৰিম, নেক্সট যিটো পদ্ধতি আছে দ্বিঘাত সূত্ৰ মতে সেইটো আমি নেক্সট ভিডিঅ'ত কৰিম, আৰু এক্সাৰচাইজৰ যিমানবোৰ কুৱেশ্যন আছে সেইবিলাক আমি আৰম্ভ কৰিবলৈ চেষ্টা কৰিম। চ' আজিৰ কাৰণে এইখিনি, ধন্যবাদ। নেক্সট লগ পাম নেক্সট ভিডিঅ'ত। যদি ভিডিঅ'বোৰ ভাল লাগি থাকে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি কোনো অসুবিধা থাকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আমি ইয়াৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।